একবিংশ শতিকাৰ প্ৰেম কাহিনী জুবিন দাৰ ৰিচেণ্টলি যিখন চিনেমা কৰিছিলে ডক্টৰ বেজবৰুৱা সেই ডক্টৰ বেজবৰুৱাৰ যিটো গেটআপ আছিলে সেই গেটআপতে জুবিন দাৰ এইখন কাটআউটটো মানে তৈয়াৰ কৰা হৈছে 50 বছৰ হৈছে তেখেতৰ জন্মদিনৰ সেই জন্মদিনৰ উপলক্ষে যোৰহাটত বিশেষকৈ যোৰহাটত তেখেতে জন্মদিন উদযাপন কৰিছে কিয়নো তেখেতৰ জন্মস্থান যোৰহাট সেয়েহে যি জুবিন ফেন্স ক্লাবে এই আপোনাৰ কাৰ্যসূচী হাতত লৈছে তাৰ বিষয়ে আমি খুব ভাল লাগিছে চক 120 ফুটৰ জুবিন বনাইছে চক এইটো 120 ফুটৰ জুবিন দেখা পাইছে আৰু কাৰ্যসূচী চলি আছে ইয়াতে দেখা পাইছে আপোনালোকে 120 ফুটৰ যি আপোনাৰ তেখেতৰ ছবি তৈয়াৰ কৰিছে এই 120 ফুট এই ছবি ইয়াত আপোনালোকে দেখা পাব বহুত ওখকৈ দিছে দেখা পাইছে ইয়াতে 120 ফুটৰ যি ছবি কথা কৈছিলোঁ আমি ইতিমধ্যে দেখাইছোঁ ভিডিঅ'ৰ সৈতে আপোনালোকে চাই থাকক এই ইয়াতে সেই ছবিখন দিব আৰু সকলোৱে যাতে সুন্দৰকৈ চাব পাৰিব তাৰ সুবিধাৰ্থে কৰি দিয়ে জন্মদিনৰ উপলক্ষেতো বিভিন্ন কাৰ্যসূচী লৈছে ইয়াত দেখা পাইছে আমাৰ যি ৰংঘৰ আপোনাৰ তৈয়াৰ কৰি আছে কেনেদৰে ৰংঘৰৰ এই বাকৰিত যেনেকৈ জন্মদিন উদযাপন কৰা প্ৰস্তুতি চলাইছে এয়া কাৰুকাৰ্য চলাই আছে আপোনালোকে আমি যিটো আমি কওঁ যে সফলতাৰ শিখৰলৈ যাওক সেই বস্তুটোৰ কাৰণে তাক চবে আমি এম্পাৱাৰ কৰিব লাগিব চবে তাক আগবঢ়াই লৈ যাব লাগিব আৰু সেইটো কাৰণে কাইলৈ বাৰ্থডেটো সকলোৱে আহি সুন্দৰভাৱে উদযাপন কৰক সেইটোকে আশা কৰিলোঁ আৰু সকলোকে মই সাদৰে নিমন্ত্ৰণ জনাইছোঁ আপুনি প্ৰথম অৱস্থাত বন্ধু হিচাপে পাইছে তাৰপিছত প্ৰফেশ্যনেলি আপুনি পাইছে হয় কিবা ডিফাৰেঞ্চ পায় নেকি বন্ধু নাই নাই এতিয়া 90 চনৰ পৰাই অলমষ্ট একেলগে আছোঁ বম্বেটো অলমষ্ট 15 বছৰ আমি একেটা ঘৰতে আছোঁ হা তাৰ বিয়া হোৱাৰ একেলগে আমি দুটা একেলগে আছিলোঁ দুটা বেচেলৰ একেলগে আছিলোঁ তেতিয়া আৰু সেই সময়ৰ জুবিন এতিয়া জুবিন মোৰ মতেতো একেই আৰু মোৰ মতেতো কেনেকৈ চেঞ্জ হ'ব আমি যেনেকৈ পাই আছোঁ তেনেকৈ কথা পাতোঁ তেনেকৈ আছোঁ খালি এতিয়া অকণমান তাৰ মেচিয়ৰিটি লেভেলটো হৈছে সেইটো এটা মেচিয়ৰ মানুহ এটা অকণমান চেঞ্জ হ'ব সেইটো আছে কিন্তু আৰু বন্ধু হিচাপে মই একো চেঞ্জ পোৱা নাই এতিয়ালৈকে আৰু কিমানখন চিনেমা ধৰক আপোনাৰ মই তুমি মোৰ মাথো মোৰ দাগ নায়ক তুমি এইখিনি মই কৰা গান মায়াবিনী আজি গানটো সেইবোৰ আমাৰ তাত ৰেকৰ্ডিং হোৱা বম্বেতে কৰা কাম এই কথাবোৰ বস্তুবোৰ আমি যেতিয়া দেখিছোঁ ধৰক মায়াবিনী গানটোৱে এটা ইমান ধুনীয়াকৈ কৰা গান সেইটো বেছি সময় লগা নাই ইমান স্পণ্টেনিয়াছলি ইমান ধুনীয়াকৈ ওলাই অহা গান সেইবোৰ গান এতিয়াও অমৰ হৈ আছে আৰু সেইকাৰণে এই বস্তুবোৰ তাক এজ এ শিল্পী হিচাপে বা এজ এ প্ৰফেচনেলি যিটো পাইছোঁ সেইটো যেতিয়া তেনেকুৱা আছিলে এতিয়াও তেনেকুৱাই মই ভাবোঁ খালি এটা মেচিয়ৰিটি লেভেলটো বাঢ়ি গৈছে তাৰ কথা বতৰাবোৰ চেঞ্জ হৈছে এতিয়াও চিনেমাৰ লগত লাগিছে এইটো এটা ভাল লাগিছে অসমৰ চিনেমাৰ উন্নতিৰ কাৰণে যিমান পাৰে সি কৰক সেইটো আশা কৰিছোঁ থেংক ইউ আৰু সকলো আহক সেইটো আশা কৰিছোঁ ইয়াতে কালিলৈ জুবিন দাই ইয়াতে জন্মদিনৰ উদযাপন কৰিব আপোনালোকে দেখা পাইছে কাৰ্যসূচী চলি আছে আৰু কৰি আছে তোমালোকে কেতিয়াৰ পৰা কৰি আছে এই কাম কালিৰ পৰা কৰি আছে ন আৰু চাগে অলমষ্ট আজি ৰাতিৰ ভিতৰত হৈ যাব এয়া চাওক আপোনালোকে কাৰ্যসূচী চলি আছে ইয়াতে ইমান সুন্দৰকৈ বনাই আছে তেখেতসকলে ইয়াতে গান গাব জুবিন গাৰ্গ আৰু বিভিন্ন ধৰণৰ এটা গায়ক আহিব আৰু তেখেতসকলেও এই গীত গাব ইয়াতে তেন্তে আমাৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পায় আপুনি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাইলৈ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী আমাৰ এই যি পোনপটীয়াকৈ আপোনালোকে দেখা পাব আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক দেখাই গৈ আছোঁ নিৰ্মিত হৈ আছে আৰু হয়তো ৰাতিৰ ভিতৰত সকলো নিৰ্মাণ হৈ খতম হৈ যাব আৰু এই কাৰ্যসূচী দেখা পাইছে ইমান ধুনীয়াকৈ বনাইছে ৰংঘৰৰ যি আৰ্হিত এয়া দেখা পাইছে আমাৰ যি গড় এয়া গড় আৰু গড় তৈয়াৰ কৰি আছে দাদাসকলে আমি কথা পাতিম তেখেতসকলৰ লগতো কেনেদৰে কাৰ্যসূচী চলে জুবিন দাৰ বাবে সৌভাগ্যৰ কথা যোৰহাটবাসীৰ কাৰণেও সৌভাগ্য বুলিয়ে ক'ব লাগিব এতিয়া হয় যিহেতু তেওঁ জন্ম খেলা জেগাত তেওঁ মানে ডাঙৰ হোৱা জেগাত খেলপথাৰখনত তেওঁ জন্মদিন উদযাপন হৈছে সোণালী জয়ন্তী হয় তো তাৰ উপলক্ষে যথেষ্ট ব্যয়বহুল কাৰ্যসূচী হ'ব অহাকালিলৈ জুবিন ফেন ক্লাব আৰু জুবিন দাৰ যিখিনি ফেন চাৰ্কুল আছে তেওঁলোকৰ সহযোগত হয় হয় আৰু আপোনালোকে বিশেষকৈ মই এয়া দেখা পাইছোঁ 50 ফুটৰ যি আপোনাৰ ফটো তৈয়াৰ কৰি ইয়াতে আপোনালোকে দিয়া এই বিশেষ কাৰ্যসূচীটোৰ বিষয়ে অকণমান ক'ব নেকি 50 ফুট নহয় 118 ফুট 118 ফুট ন 118 ফুট উচ্চতাৰ হ'ব হয় জুবিন দাৰ ৰিচেণ্টলি যিখন চিনেমা কৰিছিলে ডক্টৰ বেজবৰুৱা সেই ডক্টৰ বেজবৰুৱাৰ যিটো গেটআপ আছিলে সেই গেটআপতে জুবিন দাৰ এইখন কাটআউটটো মানে তৈয়াৰ কৰা হৈছে 118 ফুট উচ্চতাৰ আৰু জুবিন দাৰ ইয়াতে যিখিনি মানে জুবিন দাৰ এতিয়ালৈকে যিখিনি কেছেট হৈছে এতিয়াতো কেছেট অলপ কমি গ'ল মোটামুটি 4,000 পৰা 5,000 কেছেট ইয়াতে ডিছপ্লে হ'ব ডিছপ্লেও হ'ব ন আৰু যিখিনি হেৰি আছে
জুবিনদাৰ ফটো আছে সেই ফটোখিনিও ইয়াতে ভাল লাগিব জানো ডিছপ্লে হ'ব তাত হয় আৰু এটা আমি কথা জানিছোঁ জুবিন দা ধৰক আগতে বিভিন্ন ধৰণৰ কলেজলৈ আহোঁতে জাপি পিন্ধি আহে বা তেনেকুৱা শৈশৱৰ কিছু আপুনি কথা জনাব পাৰিব নেকি কিছুমান এনেকুৱা মই শৈশৱটো ইমান নাজানিম হয় আমি কোৱা শুনো ধৰি লওক কলেজলৈ আহিলে অন্য ছাতি লৈ আহে তেখেতে জাপি লৈ আহে তেনেকুৱা বিভিন্ন ধৰণৰ কথা থাকে এইখিনি কিবা আপুনি কথা অৱগত নেকি কিছুমান ফটো সংগ্ৰহ কালেকশ্যন কৰিছে হয় তো সেইখিনি আমিও ফটোতহে চাবলৈ পাম চাগে ভালদৰে চাবলৈ পাম তো কাইলৈ সকলোৰে মন চেনে আমি আৰু আশীৰ্বাদ আৰু সকলো যাতে উপস্থিত হয় যিখিনি অহাটো সকলো আহিবই জুবিনদাৰ যিখিনি মানে মৰম প্ৰেমী আছে হয় হয় তো ইয়াতে কাইলৈ মানে সাংস্কৃতিক অনুষ্ঠানটো যথেষ্ট মানে 1 বজাত কথা কৈছে ন 1 বজাত দিনৰ 1 বজাৰ সাংস্কৃতিক অনুষ্ঠানটো সন্ধ্যা হ'ব সন্ধ্যা ন মানে 1 বজাৰ পৰা আৰু কাৰ্যসূচী এনেই 1 বজাৰ পৰা দিয়া হৈছে ঠিক আছে এয়া দেখা এয়া কি বনাই আছে তোমালোকে হা গড় বনাই আছে ন অঁ এই জুবিনদাৰ জন্মদিনৰ উপলক্ষে গড় তৈয়াৰ কৰিছে দেখা পাইছে এইটো আজি হৈ যাবগৈ নে আজি চব হৈ যাব ন আচ্ছা আজি লাষ্ট আৰু ন কেতিয়াবা কৰি আছে ইয়াক 3 দিনমান হৈছে ন অঁ এয়া আৰু কি বনাইছে এয়া ৰংঘৰৰ হেৰি কৰি আছে এইটো বহুত ডাঙৰ কথা জন্ম ঠাইতে পৃথিৱীৰ এটা হয় জীয়াই থকা অৱস্থাত যিটো তেওঁলোকে মানে পদক্ষেপ লৈছে সেইটো বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা অসমৰ গৌৰৱ মৰিলে বহুত কৰে কিন্তু জীয়াই থকা অৱস্থাত ইমানখিনি মানুহে অনুপ্ৰেৰণা বা উৎসাহেৰে আমি যোৱা দেওবাৰৰ পৰা যিখিনি দেখিছোঁ ইমান উৎসাহেৰে মানুহখিনি লাগি আছে আৰু পাপলুদা আছে এই সকলোখিনি যেনেকৈ ধৰণে কষ্ট কৰিছে ৰাত দিন এইবিলাক দেখিয়ে মানে এটা বেলেগ এটা অনুভৱ হয় যিটো আপোনাক বুজাই ক'ব নোৱাৰি আচলতে গোটেই অসমবাসী নহয় বিশ্বৰ দৰবাৰতো আচলতে এই আমাৰ মেছেজটো যাব লাগে যে চিনি পায় আৰু ভালকৈ জানিব যে এজন মানুহক কিমান ধুনীয়াকৈ মানুহে মানে আদৰি ল'ব পাৰে হয় জুবিন দাক ইতিমধ্যে আমিতো চবেই আমাৰ ভালেই পায় তথাপিও জুবিন দাৰ এই হয় আপুনি কোনটো গান ভাল পায় গান এটা অকণমান গুণগুণাই দিব এটা গান এটা অকণমান গুণগুণাই দিব নেকি ভাল লাগিব জুবিন দাৰ কাৰণে একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰ ভাজতে কুকুৰে পাহৰি গৈছে কিন্তু তথাপিও তেখেতে জুবিনৰ কণ্ঠক হৃদয়ত স্থাপন কৰি লৈছে যিহেতু আৰু আশা কৰোঁ প্ৰতিজনে ওলাই আহক অহা কালিলৈ আমাৰ যি জুবিন গাৰ্গৰ 50টা বছৰ আপোনাৰ গৰকি যাব আৰু সেইকাৰণে আমি সকলোৱে উদযাপন কৰিব লাগিব সেই জুবিন গাৰ্গৰ যি কাৰ্যসূচী আমি সকলোৱে অংশীদাৰ হওক তেন্তে আমাৰ সকলোৱে অসমৰ গৌৰৱ হাৰ্টথ্ৰব জুবিন গাৰ্গ জুবিন গাৰ্গে হয়তো বিভিন্ন ধৰণৰ কাম কৰিছিলে আগতে হয়তো আমি শুনিবলৈ পাইছিলোঁ মানুহে বেয়া কোনো কাৰণে নাপায় তেওঁ মেছেজটো বহুত ভাল খালি কোৱাটো অকণমান বেলেগ ধৰণে কয় বুজি পাবলৈ অকণমান দিগদাৰ হয় যিসকলে বুজি পায় কিন্তু লাইফ টাইম তেওঁৰ লগত আছে জুবিন গাৰ্গে ডাইৰেক্ট কথা কয় এইটো ভয় নকৰে যি ক'ব ডাইৰেক্ট ক'ব এইটো কোনো পক্ষপাত নাই আৰু ন মই বহুত তেওঁৰে গান বেছিভাগ শুনো অৱশ্যে এতিয়া বহুত টায়াৰ্ড হৈ আছোঁ দেখিছে নহয় দেওবাৰ পৰা মই আজি 3 দিন কাপোৰে সলোৱা নাই মাত্ৰ জুবিন গাৰ্গৰ কাৰণে আজি ধৰক আপুনি এই কামটো আগতে যিমান কাম কৰিছে আৰু এই কামটো কৰাত কিছুমান আপুনি ডিফাৰেঞ্চ পাইছে ডিফাৰেঞ্চ আছে তথাপিতো মই বহুত কষ্ট কৰিছোঁ হয় আৰু এইটো যে তৈয়াৰ কৰিছে আপোনালোকে আমি দেখা পাইছোঁ এইটো মৌ হ'ব ন এইটো কোনে তৈয়াৰ কৰিছে এইটো কাটি থোৱা আছে ন হয়তো কাইলৈ চাগে এইখিনি আমি ভালকৈ দেখাব অঁ আৰু এয়া কি কৈছে আজিৰ ভিতৰত এতিয়া মই বনাই আছোঁ হয় কমপ্লিট হ'বগৈ হয় আপোনালোকে এই কাৰ্যখিনি যে কৰে আপোনালোকৰ কিবা ধৰক আপোনাৰ নিজে কৰে নে এইখিনি কেনেকুৱা আপোনালোকৰ কিবা হেৰি আছে নেকি কাৰোবাক যদি এনেকুৱা দৰকাৰ হয় আপোনালোকে কি জনাব মই শান্তমণি শৰ্মা প্ৰগ্ৰেম কৰিছোঁ হয় তেওঁৰ মই বহুত বস্তু দিছোঁ আৰু বিভিন্ন জেগাতো কৰিছোঁ মই গুৱাহাটীতো কৰিছোঁ মই মানে বম্বেটো এডভাৰটাইজিঙতো কৰিছোঁ মই বহুত জেগাতো কাম কৰিবলৈ পাইছোঁ নাওজান এইপিনে বুঢ়িয়াম ঘাট বহুত জেগাত কাম কৰিছোঁ এইপিনে মই এইবিলাক সাংস্কৃতিক দিশত থাকি অলপ ভাল পাওঁ আপুনি অসমবাসী ৰাইজলৈ কি জনাব জুবিন গাৰ্গৰ এই জন্মদিনৰ উপলক্ষে আপুনি অসমবাসীক কি আহ্বান জনাব জুবিন গাৰ্গ সদায় জীয়াই থাকিব সদায় আমাৰ মাজত থাকিব জয় জুবিন দা জয় জুবিন দা